নমস্কাৰ। আজি মই আপোনালোকক পাকঘৰলৈ স্বাগতম জনাও। আজি মই সম্পূৰ্ণ বেলেগ এটা বস্তু লৈ আহিছোঁ। ক'বলৈ গ'লে হাতৰ কাম। আহকচোন চাওঁ। তাকে এইকেইটা হৈছে পিলো কভাৰ, সোফাৰ যিটো আমাৰ কভাৰ মানে কুশ্যন থাকে, সেই কুশ্যনটোৰ কভাৰ হয়। মই আপোনালোকক দেখুৱাইছোঁ এইটো কাৰণে কেতিয়াবা আমাৰ হাতেৰেও কৰিবলৈ মন যায়, নহয় জানো? কথাটো হ'ল মই এই বন্ধৰ আগত আৰু বহুত বিচাৰিলোঁ কভাৰ দোকানত গৈ কিন্তু প্ৰায় মানে কি গোটেই কভাৰবিলাক চব একেটা কাপোৰৰে থাকে, ডাঠ যিটো কাপোৰ আৰু সেইবিলাক কাপোৰৰে থাকে আৰু নেটৰো আছে। কিন্তু কথাটো হ'ল অলপ নিজে কিবা এটা যদি ডিজাইন কৰি বনাওঁ সেইটো দেখিবলৈও ধুনীয়া হয় আৰু ভাল লাগে দিয়কচোন, নিজে বনোৱা, নহয় জানো? গতিকে এই পাঁচটা চাওক আপোনালোকে। এইটো পাঁচটা, আজিকালিতো চব এনেকুৱাই ওলাইছে আৰু বেলেগ বেলেগ কালাৰৰ। এইটো দুটা, এনেকৈ পাঁচটা কালাৰ মই এনেকৈ কাপোৰ কিনিলোঁ। এনেকৈ কিনি পালে কথাটো হ'ল এতিয়া আচল কথাটো হ'ল কাপোৰখিনি কিনি আনিলোঁ। এতিয়া মোৰ একচুৱেলি মেচিন নাই, তো মই এতিয়া ডিজাইনটোতো ভাবি থৈছোঁ, কিন্তু মই বাইদেউ এগৰাকীক দিলোঁ ডিজাইনটো কৰিবলৈ, চিলাবলৈ। তাৰপাছত এইকেইটা এনেকৈ মই ডিজাইন দিলোঁ, ঠিক আছেনে? আৰু কাপোৰটো মই এইটো কাপোৰ লৈছোঁ, খুব বেছি দাম নহয়, আপোনালোকে চিলাওঁ বুলি ক'লে চিলাব পাৰিব। এইবিলাক 100 টকাকৈ মিটাৰ লৈছিলে। শ্বাইনিং এটা আছে কাপোৰটো, দেখিছেনে? কি ধুনীয়া জিলিকি থাকে এনেকুৱা। তো এনেকুৱা মই এটা কভাৰত মোৰ 100 টকাকৈ পৰিছে, মানে 1 মিটাৰ কাপোৰ লাগিছে, সেইটো কাৰণে 100 টকাকৈ পৰিলে। মানে এয়া মোৰ ধৰক 500 টকাৰ। এতিয়া কথাটো হ'ল এইখিনি এতিয়া এনেকৈ ডিজাইনটো দি ল'লোঁ। ডিজাইনটো দি লোৱাৰ পাছত এতিয়া মাজডোখৰ উকা হৈ গ'ল। এতিয়া মাজডোখৰ ফুল কৰিবলৈও মানে কি এম্ব্ৰইডাৰী কৰিবলৈ, এই কাপোৰটোত এম্ব্ৰইডাৰী কৰিবলৈ ইমান সুবিধাজনক নহয়। কাপোৰটোহে ধুনীয়া আচলতে, হাতেৰে কৰিলেও ধুনীয়া হ'ল হয়, কিন্তু মই ইয়াৰ লগতে একে শ্বাইনিং পাবৰ কাৰণে এনেকুৱা বুদ্ধি কৰি এপ্লিক লৈ আহিলোঁ। আজিকালি এনেকুৱাবিলাক এপ্লিক খুব কম পোৱা যায়, আৰু মই বিচাৰি গৈ পেলাই এইটো ডিজাইনহে পালোঁগৈ এপ্লিকৰ, আৰু বেলেগ ডিজাইন নাই, এতিয়া নাহেও। আৰু মইতো লকডাউনৰ আগতেই অনা বনোৱা এইকেইটা, দিমকৈ মই ভিডিঅ' বনোৱা হোৱাই নাছিলে। তো কথাটো হ'ল দোকানীজনে যিকেইটা এপ্লিক উলিয়াই দিলে তাৰ ভিতৰত মানে পচন্দ অকল এই দুটাই পালোঁ। তাৰমানে কি হ'ল 3টা নে 4টামান ডিজাইন আছিলে, তো তাৰ মাজতহে এইকেইটা বাচিব লগা হ'ল। হয়তো আৰু বেছি যদি থাকিলেহেঁতেন মই বেলেগ ল'লোহেঁতেন, তো উপায় নাই আৰু এনেকৈ মই আনি পেলাই কেতিয়া মানে পাৰো লাগি আছে, এইকেইটা বনাবলৈ দিওঁ লাগি আছে। চ' সোনকালে কিনি আনিলোঁ। আনি পেলাই এইকেইটা এইটো মানে মই কমপ্লিট হেৰিত চিলাই আনিলোঁ, বাইদেউগৰাকীক দি পেলাই মই চিলুৱাই ল'লোঁ। চিলুৱাই লৈ পেলাই এইকেইটা ঘৰত অনাৰ পাছত হাতেৰে এপ্লিককেইটা ভালকৈ চিলাই কৰি দিলোঁ। এয়া এনেকৈ এইটো ইয়াত চিলাই কৰি দিলে, কাষে মই এনেকৈ খুব টানকৈ চিলাই কৰি দিলোঁ। আৰু এইটো এক্সট্ৰা, তো মই 2টা এপ্লিক লগালোঁ, এনেকৈ কৰি পেলাই ইয়াত লগাই দিলোঁ। হয়তো আৰু কিবা ডিজাইন দিব পৰা গ'লহেঁতেন, কিন্তু মোৰ এনেকৈ ভাল লাগিলে, গতিকে আপোনালোকক ভাবিলোঁ বহুত দিনৰ পৰা ভিডিঅ'টো কৰিমকৈ পাহৰি আছোঁ। আজি হঠাতে অলপ সময়ো পালোঁ, তাকে বোলো দেখুৱাই দিওঁ। গতিকে এতিয়া মই এইকেইটা লগাই পেলাই আপোনালোকক দেখাম। গতিকে কেতিয়াবা চাবচোন, কিনা বস্তুবোৰ আনাতকৈও এনেকৈ যদি নিজে মনে ভাবি কিছুমান বস্তু বনোৱা হয়, কিমান ধুনীয়া লাগে, নহয়নে? এতিয়া মই আপোনালোকক এইকেইটা লগাই পেলাই দেখুৱাম। এয়া মই লগালোঁ, এয়া এনেকৈ। এতিয়া ইয়াত মই বেক চাইডে এনেকৈ হুক দিবলৈ দিছিলোঁ। ইয়াত এনেকৈ 3টা। আচলতে ঘৰত বনালে বস্তুটো বহুত ভাল হয়। এতিয়া কিনাবিলাকৰ বেক চাইডৰ যিটো কাপোৰ থাকে নহয়, এইবিলাক বেছিদিন নাযায়, ফিচিকি যায় কাপোৰবিলাক। এতিয়া মই এইকেইটা মানে হুক চুকবিলাক এইবিলাক মই নিজে আনিলোগৈ, ডাঙৰকৈ লগাই দিছোঁ, বিৰাটেই ধুনীয়া। আৰু আপোনালোকে এটা কথা মন কৰিব, যদি আপোনালোকে কিবা কাৰণত ভাবিছে যে এনেকুৱা বনাম বা এনেকুৱা ডিজাইনৰ, তেতিয়া আপোনালোকে এই যিটো কোচ, এই পাৰিটো ইয়াত কেতিয়াও নিদিব। এইখিনিত একদম যিটো মানে পিলটোৰ একদম মূৰটো তাত কেতিয়াও নিদিব। মোৰ চিলাওঁতে প্ৰথমতে বাইদেউগৰাকীয়ে বুজি নাপাইছিলে, তাৰপিছতে ইয়াত লগাই দিলে। ইয়াত লগাই দিয়াৰ ফলত কি হ'ল, যেতিয়া মই ইয়াত মানে কভাৰটো লগাই দিলোঁ, মানে ইমান ডাঙৰ দেখাবলৈ ধৰিলে, কাৰণ এই পটিটো মানে
ইমানমান বাঢ়ি গ'ল। গতিকে মানে পিল'টো বহুত ডাঙৰ দেখালে। আকৌ মই শুধৰাই দি পেলাই এনেকৈ লগাবলৈ কোৱা হ'ল। আচলতে তেওঁ বুজি পোৱা নাছিলে বাৰু। তাৰপিছতে এই ফিলটো এইটো এক্সট্ৰাকৈ চিলাই, প্ৰথমতে এইটো এনেকৈ চিলাই পেলাই এইটো তাৰ ওপৰত এই বস্তুটো এনেকৈ সৰুকৈ লগাই দিছোঁ। তেতিয়া কি হয়, পিল'টো এনেকৈ সৰু হয়। কিন্তু বেক চাইডৰ পৰা চাবলৈ গ'লে পিল'টো বহুত ডাঙৰ, বুজিছেনে? এয়া এতিয়া লগাই দিয়াৰ পাছত তেতিয়া সৰু দেখায়। এয়া মই আপোনালোকক পাৰি পেলাই দেখুৱালোঁ। এনেধৰণৰ হৈছে দেখিবলৈ। ভাল লাগিছেনে বাৰু? এয়া অট'মেটিক যিটো কাৰেণ্টত চলোৱা মেচিনটো, সেইটো কোনটো মডেলৰ ল'লে ভাল হ'ব বা কি কোম্পানী ল'লে ভাল হ'ব, মই মেচিন এটা লোৱা কথা আছে। তো আপোনালোকে মোক জনাবচোন কিহৰ ল'লে ভাল হ'ব। এয়া এনেকৈও আপোনালোকে কেতিয়াবা, যিসকলে চিলাই কাম ধুনীয়াকৈ জানে সেইসকলেতো বহুত ধুনীয়া ধুনীয়া ডিজাইনত নিজে আইডিয়া কৰি বহুত বনাব পাৰে। আজিলৈ আহোঁ, ধন্যবাদ।